আৰু সেইপিনে চাওক আজি বতৰটো ইমানে ৰ'দ দিছে মানে কি ক'ব আৰু বাইকটো আছে তাত আৰু আজি বাইকটো মই ছাৰ্ভিচিং কৰিব ওলাই আছো লখিমপুৰত তাকে চাই থাকিব মই বৰ্তমান যাওঁ প্ৰথম চুলিটো কাটি লওঁগে চুলিটো বহুত দীঘল হৈ গ'ল মানে সেইটো কাৰণে চুলি তুলি কাটি আহি ৰেডি হৈ গৈ থাকিম আপোনালোককো দেখাই থাকিম চাই থাকিব ভিডিঅ' ফাইনেলি চুলি তুলি কাটি আহি পুৰা বাইক চাইক ৰেডি কৰি দিলো এইপিনে দোকান বন্ধ কৰি দিলো আৰু এইপিনে ডিলাৰো বন্ধ কৰি দিলো কোনো নাই এতিয়া বলক আকৌ ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈ দিম আৰু ফাইনেলি আহি মই এতিয়া জোনাই পৰা কিমান কিলোমিটাৰ আহিলোঁ নাজানো ভালকৈ কোনটো জেগা পাবলৈ ক'ব নোৱাৰোঁ গৈ আছোঁ এতিয়া আকৌ আৰম্ভ কৰি গৈ থাকোঁ বাইকটো এডোখৰ ৰখাই দিলোঁ ফাইনেলি আহি মই চিলাপথাৰ আৰু মৰিঢল পাৰ হৈ আহিলোঁ আহি পিনে ধেমাজিৰ ওচৰ পাই গ'লোহি মানে তাৰপিছত অলপ ৰখি লৈছোঁ ইয়াতে মানে চলাই থাকোঁতে অলপ বেয়া লাগে ভিডিঅ' বনাবলৈ সেইটো কাৰণে ইয়াতে অলপ আহি ৰখিলোঁ মৰ্ণিং আৰু ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ কাৰণ কালি অহা মানে বহুত দেৰি হৈ গ'ল গধূলি হৈ গ'ল সেইটো কাৰণে আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু এইপিনে চাওক এইটো হৈ গ'ল এয়া পলু মানে যোনটো এৰা লেটা খাওঁ আমি সেইটোৱে হৈছে এয়া পলু ইমান সৰু সৰু হৈ আছে কাৰণ পূৰা ইয়াৰ পৰা কণী ফুটি আছে এইটো হৈছে কণী আৰু ইয়াৰ পৰা ফুটি ইয়াত দি আছে আৰু বেছি নহয় অলপমান মায়ে পুহিছিলোঁ আৰু এতিয়া মই গা চা ধুই মেলি ৰেডি হৈ লওঁ চাওক আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ৰোডটো চাওক ৰাস্তাটো চাওক কিমান মানে বেয়া হৈ গৈছে কেনেকুৱা হৈ গৈছে কণ্ডিশ্যনটো চাওক গোটেই ৰাস্তাটো লখিমপুৰ পৰা এপিনে আপোনাৰ ঢকুৱাখানা ৰোডলৈকে গোটেই ৰাস্তা কণ্ডিশ্যন বেয়া হৈ গ'ল মানে একো কাণ চকু নিদিয়ে কোনো অলপ চাব লাগে চবপিনে আহি পাই গ'লোহি আমি ডিলাৰ তাৰপিছত এণ্ট্ৰি চেণ্ট্ৰি কৰি ল'লোঁ চব কৰি ল'লোঁ আৰু কৈছে ৰখিব লাগিব বুলি আধা ঘণ্টা এঘণ্টামান ৰখিব লাগিব বুলি কৈছে তাকে ৰখি আছো এইপিনে গছৰ তলত এইপিনে আছে আমাৰ পেটুৱা বড়ি আচ্ছি বাত কহি সুমন চেতিয়া আৰু লগতে স্পাইট লৈ খাই আছো দুটাই বহি মেলি তাৰপিছত আকৌ দেখাম তাৰপিছত অৱশেষত ৰখি বাইকখন ভৰাই দিয়া হ'ল মানে ছাৰ্ভিচিঙৰ জেগাত আৰু এই তাত ৰখাই থোৱা আছে আগত এখন তাৰপিছত কি কৰে এতিয়া দেখাই যাম সকলোবিলাক আৰু এইপিনে মবিলটো উলিয়াই দিয়া হৈ গ'ল মই ভাবিছিলোঁ বাইকখন খুলিব বুলি অলপ চলপ লাষ্টত একো নুখুলিলে অকল মবিলটো চেঞ্জ কৰি দিছে তাৰপিছত ব্ৰেক চেক কিবা কিবি টানি মেলি দিছে অলপ ইমানে কৰিলে চাই লওক অৱশেষত হৈ গ'ল ছাৰ্ভিচিং কৰা পূৰা ৱাছ কৰি দিয়া হৈ গ'ল এইপিনে পূৰা আৰু অৱশেষত আমাৰ বাইক ছাৰ্ভিচিং কৰি হৈ গ'ল আৰু এতিয়া আহি আমি এইপিনে কি খাই আছোঁ বিৰিয়ানী খাই আছোঁ তাৰপিছত খাই বৈ পিনাই বিন্দাছ যাম আৰু আজিলৈ ভিডিঅ'টো ইমানতে বাই বাই